অসমৰ আন আন জাতি জনগোষ্ঠীতকৈ আমাৰ জাতি আগতে যদিও বহু আগুৱাই আছিল, কিন্তু ক্ৰমান্বয়ে আমি পিছুৱাই গৈ আছোঁ। বাৰু সি যি কি নহওক, এতিয়া আমি সজাগ হ'বৰ সময় হ'ল। আৰু যিহেতু আমি এটা বৰ বেয়া পৰিস্থিতিৰ মাজেৰে গৈ আছোঁ, যিটো গণসংক্ৰমণ আহি পৰিছে, সেই সময়ত সমগ্ৰ দেশবাসীয়ে এই যিটো অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে, আমাৰ গড় জনমূৰি আয় যথেষ্ট হ্ৰাস পাইছে। আৰু সেই অৱস্থাত আমি প্ৰত্যেক অৰ্থনৈতিক জীৱন বা সুস্থিৰ আৰ্থসামাজিক জীৱন পাবলৈ আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ বিষয়ববীয়াসকল, মই পোনপ্ৰথমে ধন্যবাদ গৈছে যে যিটো আৰ্থসামাজিক দিশত আমি যিসকল গৰীয়া মৰীয়া দেখি আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আমাৰ লোকসকল আৰ্থসামাজিক দিশত ইতিমধ্যে পিছ পৰি ৰৈছে। আৰু তাক মূল সুঁতিলৈ আনিবলৈ অৰ্থনৈতিক কাঠামোত আমাক সুস্থিৰ এটা জীৱন নহ'লে আমাৰ আগুৱাই যোৱাটো এটা অসম্ভৱ কথা। আৰু এই কাৰণেই কাৰণ অসমত গৰীয়া বুলি এটা জাতি আছিল, ৰাষ্ট্ৰসংঘ যে পোৱালৈকে। আৰু সিদিনা এটা মই প্ৰেক্টিকেল মই এটা হেৰিয়াত পাইছোঁ, মৌচুমী চৌধুৰী SDC বাইদেউ, তেখেতে মোক সুধিছিল গৰীয়া কিবা নামাকৰণ আছে নেকি? বোলে আছে বাইদেউ। বোলে মুখে ক'লে নহ'ব, লিখিত দিব লাগিব। বোলে আছে। বোলে কি? বোলে গৰীয়া জুৰি। বোলে মই পাইছোঁ। গতিকে আমি 12 যে নতুন কৰ্মসূচীৰে আমি নতুন অৰ্থনৈতিক ভেটি গঢ় দিব পাৰিম, তাৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব। আৰু আমি সকলো মিলি আমি শক্তিশালী ৰূপত আমাৰ যি সেই অৰ্থনৈতিক জটিলতা, সেই অৰ্থনৈতিক জটিলতাটো আমি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু সকলোৱে সমানে আগবাঢ়ি যাম। আৰু ইতিমধ্যে যি আপোনালোকৰ উদ্দেশ্য, এই উদ্দেশ্য সফল ৰূপায়ণ হোৱাৰ আশা কামনা কৰি মই চমু